the motherfucking Eagle Double G. Snoop Dogg. What's it, people? Lo, আমার কাংলা মাছ আর কত গেল? ও আছে ৰ ভোলা ঘুমে আছে হে? ঘুমে আছে? কিয় ঘুমে আছে? এই ৰাতি ক'ত পঢ়া দিবা গৈছিল নেকি? নিয়া ক'বাত সেই বেলেগ গাড়ী চলাই আছে হা? ঐ শিকিব আমাৰ সেই কাংলা মাছজন বুঢ়া আছিল ন মই কিন্তু এতিয়াও সেই পুৰা চেংৰা হৈ আছো এতিয়াও তোমাৰ সেই আকাশত পৰা সাপ পানী ছিঙি আনিব পৰা হৈ আছো কি কবি ভোলা গাড়ী থাকিলে হ'ব কি টেংকিত যদি তেলে নাথাকে বুজি পাইছো টিভি আছে লাইন নাই হাহাকাৰ হাহাকাৰ কিহৰ হাহাকাৰ ক'ত জুই লাগছিল জুই লাগা নাই কিন্তু জুই লাগবো এই জুইকুৰা এতিয়া উমি জ্বলি আছে আৰু আগদিনে গোটাই ঘৰত জুই লাগি যাব ঐ ইলা কথা বাদ দি আছে মোৰ ডাঙৰ চোতাল কোনে নিব মোৰ ডাঙৰ কোপাত ঐ কাংলা মাজন ঐ মোৰ নাম ভোলা আৰু সেইকাৰণে মই পিন্ধে ফাটা চোলা বুজিছা আৰু হ'ব বাৰু মই এখন ঘৰৰ বন্ধা কিন্তু এটা সময়ত মই আছিলো মহাভাৰতৰ জৰা সন্ধা ঐ ফাটা চোলা ধানখিনি তই বান্ধি লৈ আহ মই আজি ধান বান্ধিব যাব নোৱাৰো ঐ আকাশত থাকে তৰা তই ধান বান্ধিব কিয় নোৱাৰা মই আজি নোৱাৰো মই বজাৰত যাওঁ মই ঐ দালিত তেল মাৰোতে দিবা লাগে পুৰাণ আৰু হ'ব ফুলকান্তে মৰাণ ও চিকনিব যাব দিবি কি নাই আছে মোক ফোন কৰিছিল কেনেকুৱা হা ঐ ইয়াৰ কুয়া মাছ খাই ভাল পাই ৰবা কুয়া মাছ আনবা যাবা দিবা লাগিল ও চিকনিব মই জাপানী ভাগিনৰ কথা পাহৰিব নোৱাৰো দে সি আগতে মোক কোলাত লৈ সাধু কথা কৈছিল এইবাৰ কিন্তু কলাত নবহিবি শুনছা না দু ডাঙৰ হৈছে শৰ্ট মাৰবো নো মামি মই তোমাৰ আহবেই নেকি চেংৰা আমাৰ ইয়াত এনেকে ধৰবে আহিছ আধা চিঙা গৰু কচা খাবা দৰে এগলাহান এতিয়া বাদ দিয়া মামি চানা তিৰকে মাত মোক দিয়া অলপমান নিনে ভাত কটা বাহু জেঙৰ কটা মোক লগত দিবা অলপ মাছ দালি বতা বলা মামি তই এতিয়াও সেই গাখীৰ খাওয়াতে আছা কি কৰা মামি নয়া গৰু গাখীৰ খাবহি গৰুৰ গাখীৰ মই আৰু কিবা হলে চিপা মামি মামা কদা মামে জুই পৈ আছে এই গৰমত জুই পৰি আছে মামাই কি কৰ হোৱা মামি মামা মামা এই গৰম হানত জুই পৰি আছা তুমি ও মামাৰে কৈছি মোৰ বোলে গাত গৰম নহয় সেইকাৰণে মই জুই পৰি থাকো আৰু বোলে মই ঘুমলি থাকো আৰু বোলে মোৰ মেদ গেছি পাম নহয় চাইকেলত ডাবলিং উঠলি চাইকেল কেনেকে চলব মামা আছে বুঢ় ভাগিন হিচাপেতো মোৰো এখন ঘৰত দায়িত্ব আছে ফুটুৱা হাত বেলুনত ফুকিলেও যেনেকে ফুলি নাহে মোৰো মামাৰো সেনাই অৱস্থা হৈছে এই নুমুৱা চাকিঘূৰত মই এতিয়া লালি জুইকুৰা জ্বলাব লাগব সুশীলা সুশীলা ও আইছা ও বহা ভাল না তোমাৰ খবৰ অলপ আগতকে পাতলা পড়ছি না বুজি পোৱা নাই 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 পাবা বুজি পাবা আজি একদম ভালকে বুজি পাবা মই আজি আছো নহয় মই ও ৰবা তুমি মোক বেগ এইটো কৰবা নেউলাই ঘৰত সদায় টেন্ডাৰ মাৰি আছে বেয়া কাৰণে এটা কাম কৰা তুমি এই নেউলৰ নেউটো কাটি দিয়াছো কি হ'ব উল তাক উলিয়াই দিয়া তাক মনৰ পৰা উলিয়াই দিয়া তাক ঘৰৰ পৰা উলিয়াই দিয়া ৰবা মায়ে ক'তা মাই নাই মামা থাকি গেছি মাই নাই নাই ও কি হলা নাই মই এই ৰাতিপুৱা অলপ কাম কৰিছিলো তাৰে ভাগাৰ মাৰিলো হা মাই কুয়া মাছ দি ভাত বনাই থৈ গেছি বাপৰে বাপ কি বস্তু এখান ভাত খালো মই আদা জাল দে কুৱে মাছ কি মস্ত সোধে বাপৰে এটা মই আজি এটা কাম কৰিব লাগিব মোক ঘৰত যাই আজি ক'ব লাগিব আদা জাল দে কুৱে মাছ খাব লাগিব মায়ে মোক বনাই দিলে মস্ত সোধ লাগিব বস্তু মই পাহৰি যাওঁ না মই কি কৰোঁ মই এতিয়া এটা কাম কৰোঁ কুৱে মাছ বুলি কৈ যাই থাকোঁ মই এতিয়াতো মই নাপাৰোঁ কুৱে মাছ ঐ কি মডান ক'ৰ পৰা আলি তই চুচিলেহঁতৰ ঘৰৰ পৰা আহিলোঁ মোৰ বস্তুটো হৰে গেলে কি বস্তু ঐ মই তোক ক'ব পাৰিলে তোমাৰ বস্তুটো পাওঁ তাৰ মানে তোৰো মোৰ দৰে মেদ গেল কাংলা মাছৰ মোৰ বস্তু যদি হাগা ৰাখিছিলে ক'ৰবাত থাকিব পৰা জেগা আছে নেকি তাতে হাগবি যা আপুনি এটা কাম কৰিব আপুনি ক'বা মানুহ আহি না যায় ঠিক আছে
হে গোটাই কুৱে মাছ বনছি পাছো বস্তুটো মই পাই গৈছো কুৱে মাছ ইমান বস্তি গৰম তথাপিতো তোমাক কৈছো মই মৰম ন আকাশৰ জোন অ। তুমি কোন হে মই কোন মই তোমাক জোন সোণ ধুনু মুনু চুনু চব হয় এতিয়া শুন আচল কথাটোক গেলি আহো তুমি ইমান দিনে এই খালৰ মাছ হৈ আছিলা মানে তোমাক মই পাবাক গেলি তোমাক হয় মই বৰশী হ'ব লাগে নহয় মই আশ্ৰা মাৰিব লাগে হে এতিয়া তোমাক মই সেই বাটিত থকা মাছ হিচাপে পাবা বিচাৰিছো মানে হাতৰ কাষতে পাবা বিচাৰিছো আৰু নে কি মোৰ মামীক আজি হাতৰ মুঠিত লৈ এৰিম বুকুৰ কুটুম মামীক মোৰ কৰি এৰিম মামী 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 অ ভাগিন দাদা মামী অ তোমাৰ জীৱনততো বহুত আধৰুৱা কাম আছে যোনগিলা কাম তুমি কৰিব খুজিও কৰিব পৰা নাই মই আছো নহয় তোমাৰ ভাগিন মৰমৰ ভাগিন মই চব কাম কৰি দিম তোমাৰ হয় নেকি অ তে তুমি অলপ সময় ৰবা মই ভিতৰৰ পৰা আহি আছো ৰবা। দিয়া বাৰু দিয়া তোমাক যাও কাম দি যাও আছো। বাস আজি মোৰ কাম হ'ব মোৰ সপোন পূৰণ হ'ব ইনশাআল্লাহ বাস ভাগিন অ ভাগিন মই তোমাৰ কাৰণে কাম লৈ আহিছো মেখেলা চিলাই দে কি মামী মই মেখেলা চিলাব লাগিব হয় বাকী মেখেলা নহয় তই বেটা তই পেটিকোটো চিলাব লাগিব পেটিকোটো চিলাব লাগিব তই হাতে কি হৈছে এইগিলাখান কি হৈছে এই খেলা হইবে শুন আজি 14 বছৰে মই মামেৰৰ লগত প্ৰীতি কৰিলো বুজিছা আৰু আজি সেই প্ৰীতিক মই মোহৰ মাৰিম বুজিছা আজিৰ পৰা আমাৰ ও কানেকশ্যন পোষ্টপেইড হৈ গেল নে কি কহ বলা আমি যাওঁ বলা ঐ মোৰ কি মেদ গেছি মই হ'ব পাৰো বুঢ় এইটো আছে মোৰ হাতত থুৰ সেইকাৰণে মই আজি চেংৰা হৈ আছো এখন আৰু কি বস্তু এখন ক'ৰ পৰা আহিল মোৰ আগৰ স্বামী মহাজন বুঢ়া মই তোমাক এৰি ভোলাৰ ঘৰ পালো চালা মহাজনক কিনি চাকৰি লৈ গেল আজি মই চব বৰবাদ হৈ গেলো চব বৰবাদ